এতিয়া নাইট ডিউটি কৰি আহিলোঁ আৰু ডিউটি কৰি আজিৰ দিনটোত মই কি কৰি আপোনালোকক দেখাম। প্ৰথমতে ডিউটিৰ পৰা আহিলোঁ আৰু এতিয়া প্ৰথমতে ব্ৰাছ কৰি লওঁ, তাৰপৰা বাকী আপোনালোকক কি কৰিম দেখাই আছোঁ। ফ্ৰেণ্ডছ, মই গ্লাছটোত এইখিনি ত্ৰিফলা আছে। মই যিহেতু ৰাতিপুৱা মানে ত্ৰিফলাই খাওঁ, মানে এইটো টেমাটোতে লৈ আনিছিলোঁ ঘৰৰ পৰা। ডাঙৰ টেমা এটা আছে, মই পতঞ্জলি এতিয়া প্ৰডাক্ট খাই আছোঁ ত্ৰিফলাটো। মানে মই ৰাতিপুৱা গৰম পানীৰ লগত এইটো কুহুমীয়া গৰম পানীৰ লগত মিহলাই খাওঁ। মই আজি খোৱা প্ৰায় 5 বছৰমান হ'ল ৰেগুলাৰ খাই আছোঁ। যিহেতু মোৰ মানে পেটৰ আগতে প্ৰব্লেম হৈ থাকে অলপ চলপ, এতিয়া কিন্তু বহুতখিনি ভাল পাইছোঁ। আৰু ত্ৰিফলা কি গুণ আছে আপোনালোকেতো জানে আৰু, গতিকে বিশেষ নকলেও হ'ব। এইখিনি এতিয়া গৰম পানী দি খাম আৰু ফ্ৰেণ্ডছ, এতিয়া ত্ৰিফলাটো খাই শেষ হ'ল। মই ত্ৰিফলা 1 গ্লাছ খাই দিলোঁ। আৰু এতিয়া মানে কি হ'ল, ত্ৰিফলাটো খালে মিনিমাম 1 ঘণ্টালৈকে খাব নালাগে, মানে 45 মিনিট খাব নালাগে বুলি মানে তাৰ হেৰিমতে 50 মিনিট খাব নালাগে। আৰু মই গতিকে মানে প্ৰায় 1 ঘণ্টা একো বস্তু নাখাওঁ, তেনেকৈ চাহ পানী বা কিবা একো বস্তুৱে নাখাওঁ। ত্ৰিফলা কিবা পানী, আপুনি পানী খাব পাৰে, কিন্তু পানী বাহিৰে বাকী খাব নালাগে বুলি জানো আৰু এটা বস্তু দেখাইছোঁ। এই কল দিছিলে, কিমান ডাঙৰ কল, গতিকে টেমা ধৰিব পাৰিছে নে নাজানো। কালি মানে কি হ'ল, কালি মই পাছবেলা ভাত নাখালোঁ বুলি ক'ব পাৰি। ভাত নাখালোঁৱে তাৰমানে। ইয়াৰ এটা ডাঙৰ এটা খাই দিলোঁ। এই ডাঙৰ কল বহুত, এইটো কি কল জানো, মনোহৰ কল পাই নি, লগৰজনে আনি পিনি দিলেহি, মানে 6টা দিলেহি। ত' এটা বেছি পকি আছিলে, সেইটো মই খাই দিলোঁ। আৰু বাকী 5টা এতিয়া ঘৰলৈ লৈ যাম, যিহেতু মই ঘৰলৈ গৈ আছোঁ। আৰু ঘৰলৈ যাওঁতে আজি বজাৰো কৰিব লাগিব, শাকৰ চব্জি বজাৰ। চ' আপোনালোক পাই লওক। আৰু এতিয়া মই প্ৰথমতে গ্ৰিণ্ডাৰ ৰুমলৈ যাওঁ। গ্ৰিণ্ডাৰ ৰুমলৈ ৰাতিপুৱাই যাবলগীয়া হৈছে এইটো কাৰণে, যিহেতু কালি মানে মটৰচাইকেলখনত তেল নাইকিয়া হৈ গৈছিলে, মানে তেল আছে, কম আছে। চ' সি সোণাৰী টাউনলৈ গৈছিলে, মই তাক ডিপুৰ পৰা তেল লৈ আনিবলৈ ক'লোঁ। তেল মানে মই বাহিৰৰ তেল যিহেতু ভৰাবলৈ টান পাওঁ, মটৰচাইকেলবোৰ মানে বাহিৰৰ তেলত মিছাল কিছুমান কৰে, মানে কিছুমান হেৰিয়ত দোকানত। চ' সেইকাৰণে তাক ডিপুৰ পৰা 1 লিটাৰ তেল লৈ আনিবলৈ দিছোঁ। আৰু মোৰ যিহেতু মানে ঘৰলৈ অহা যোৱা কৰিয়ে থাকোঁ, গতিকে তেল মানে বহুতে পেট্ৰল ডিজেলৰ ইমান দাম বাঢ়িছে, মোৰ কাৰণে বহুতে অসুবিধা হৈছে। যিহেতু প্ৰায় মাহে মোক মানে 25,000-30,000 তেল মানে পইচা দৰকাৰ হয় তেল মটৰচাইকেলৰ কাৰণে, মানে মটৰচাইকেল হওক বা গাড়ীখনৰ কাৰণে মোৰ 3,000 মান তেল লাগিয়ে যায়। গাড়ীখন হেৰি হ'লেতো ইউজ কৰিলে আৰু বেছিয়ে তেল লাগে। চ' তাৰ সিহঁতৰ ঘৰলৈ যাম প্ৰথমতে ৰাতিপুৱা এতিয়া, আৰু তাৰপিছত বাহিৰে বাহিৰে গৈ দিম ঘৰলৈ। ফ্ৰেণ্ডছ, মই এতিয়া আহি ঘৰ পালোহি আৰু বাহিৰে প্ৰথমতে মানে গাটো ধুই ল'লোঁ। ধুই যিহেতু বজাৰত মানে আজি তেনেকৈ শাকৰ বজাৰ আপোনালোকক কৈছিলোঁ যে চব্জি বজাৰ কৰিব লাগিব, কিন্তু চব্জি বজাৰ যিহেতু পাপাই কালি কৰিলে, গতিকে চব্জি কিনা নহ'ল। কিন্তু পাপাই ক'লে যে আমাৰ কণমানি প্ৰেগনেঞ্চিৰ কাৰণে কেইটামান মানে বস্তু লৈ আনিছোঁ। মই আগতে কিনিলোঁ, তথাপিও মানে কি হয়, যিহেতু মানে লাগে, এতিয়া লাগিয়ে থাকে। যোৱা সপ্তাহত মই মানে দেখিছে সেই পেণ্ট, তাৰ কাৰণে আকৌ 2টা লৈ আনিলোঁ। এই গেঞ্জি এটা আৰু সেই গেঞ্জি টাইপো একেই, তেনেকুৱা ইনাৰ চেট 3টা লৈ আহিছোঁ। এইকেইটা পাপাই বোলে লৈ আনিবি, মই পইচা দিম, তই বাহিৰে লৈ আনিবি বুলি ক'লে। বোলে চব্জি বজাৰ কৰিলোঁ, গতিকে তই চব্জি আনিব দিলে মই কালি বোলে কৰিলোঁ। ফ্ৰেণ্ডছ, আমাৰ মানে পৰিয়ালটোৰ কাৰণে অতি দুখৰ খবৰ এটা কালি পালোঁ। যিহেতু আমাৰ ডাঙৰ মামী আমাৰ মানে মাজত নাই, আৰু তেওঁ নিজৰ মানে স্বৰ্গগামী হ'ল কালি। গতিকে মনটো অতিকৈ বেয়া, যিহেতু তেওঁ এগৰাকী মানে এখন স্কুলৰ শিক্ষয়িত্ৰী আছিল, আৰু মানে বহুতো মেধাৱী, মানে মামী কথাবোৰতে গম পোৱা যায়। তেওঁ মানে গ'লে সৰুৰ পৰাই তেওঁক যিহেতু পাইছোঁ আমি একেবাৰে সৰুৰ পৰাই, তেওঁ মানে সদায় মানে ভাল কথাকে কয় আমাক। তেওঁৰ পৰা ধৰক বহুত শিক্ষা গ্ৰহণ কৰিছোঁ মানে জীৱনৰ। চ' মনটো কালি সেইটো কাৰণে কালিৰ পৰা বহুত বেয়া। তেওঁ য'তে মানে এতিয়া মানে তেওঁ থাকে, যাতে তেওঁ আত্মাটোৱে চিৰশান্তি লাভ কৰে, তাকে কামনা কৰিছোঁ। আৰু আপোনালোকেও যাতে প্ৰাৰ্থনা কৰিব, তেওঁ আমি মানে আত্মাটো যাতে য'তে থাকে তাতে তেওঁ যাতে তাত মানে ধুনীয়াকৈ মানে চিৰশান্তি লাভ কৰে। যিহেতু মানে এইটো কাৰণে ইমান বেয়া লাগিছে, যিহেতু মমাই মানে আজি প্ৰায় 4 বছৰ হৈছেহে ঢুকুৱা, তাৰপিছতে আকৌ পুনৰ মানে এই মামীৰ লগত এইটো দুৰ্ঘটনা হ'ল। যিহেতু কি হ'ল মানে ক'ব নোৱাৰিলোঁ,
কি তেওঁৰ লগত হ'ল মানে আজি প্ৰায় এসপ্তাহ হ'ল ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত আছিলে তাতে ট্ৰিটমেণ্ট হৈ আছিলে আৰু মই সিহঁতৰ সেই যিহেতু ডাঙৰ মামী ঘৰ ডাঙৰ ল'ৰাটো সি ডক্তৰ হয় ডক্তৰৰ কাৰণে সি মানে আহিছিলে আকৌ তাৰ কামৰ কাৰণে যিহেতু ডক্তৰ জানিছে আপোনালোকে এতিয়া কোভিড পৰিস্থিতিৰ কাৰণে যিহেতু আকৌ ডিউটিলৈ যাবলগীয়া হ'ল গুৱাহাটীলৈ মানে গতিকে মানে তালৈ ফোন কৰা নাই ডাঙৰটোলৈ সৰুটোলৈ ফোন কৰিছিল সি ক'লে ককা ঠিকে আছে বুলি সেনেকে ক'লে গতিকে মানে কি হ'ল ঠিক আছে যদি মই বোলো তেনেকে যাম বুলিও ভবা নহ'ল যিহেতু ডিউটিও মোৰ থাকে অহা যোৱা কৰিয়ে থাকো গতিকে সেইটো এটা মনটো বহুত বেয়া লাগিছে যিহেতু মামীক জীয়াই থকা মুহূৰ্তত মানে সেই লাষ্ট মুহূৰ্তত ধৰক আমি নেপালো সেইটো এটা মনটোত মানে বহুত বেয়া লাগিছে সো সেইটোৱে মানে কামনা কৰিছো যে মামীয়ে যাতে য'ত থাকে মানে তেওঁৰ আত্মাটোৱে যাতে চিৰ শান্তি লাভ কৰে গতিকে মানে মনটো বহুতে বেয়া সেইকাৰণে ভিডিঅ'টো আজি ইমানতে সামৰিম বুলি ভাবিছো ধন্যবাদ